Bagari. JaneMart FirstCry.com offer you products of all the leading brands for babies and kids up to 6 years of age across all sections, right from diapers, baby food, infant accessories, gears, strollers, high chairs, nursery furniture, clothes and footwears to toys and school products. Visit JaneMart's FirstCry.com store at Deephu near Karbi People's Hall main entrance, Deephu, Manja Road. নমস্কাৰ প্ৰিয় দৰ্শক কাৰ্বি আংলং লাইভ চাই থকাৰ বাবে ধন্যবাদ মই অনুৰাগ দত্ত আজি বৰ্তমান দেখুৱাইছো কাৰ্বি যুৱ মহোৎসৱ তৃতীয়টো দিন আৰু তৃতীয়টো দিনাখনে দেখা পোৱা গৈছে কাৰ্বি আংলঙৰ বুলি নহয় অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ আমি দেখুৱাই আছো আজি তৃতীয়টো দিনৰ লাইভ সম্প্ৰচাৰ কাৰ্বি আংলং লাইভে আৰু মোৰ সৈতে আছে এম ৰিতেশ ইংহি সকলোৰে চিনাকি মুখ আৰু তেখেতৰ পৰা আমি কিছু কথা খুদিবলৈ যত্ন কৰিম যে স্যাৰ প্ৰথমতে কাৰ্বি আংলং লাইভত আপোনাক স্বাগতম জনাইছো কিয়নো আপুনি এজন ডিপাৰ্টমেণ্টত ৱাটাৰ ৰিসোৰ্চৰ আপুনি এজন এম আৰু আজি তৃতীয়টো দিনত ভৰি দিছে আপোনাৰ অনুভৱ কি আৰু কি ক'ব বিচাৰিব স্যাৰ এই অনুষ্ঠানৰ ওপৰত এই অনুষ্ঠানৰ ওপৰত মই গৌৰৱ অনুভৱ কৰিছো পোনপ্ৰথমে মই বিশেষকৈ ধন্যবাদ দিব বিচাৰিছো আমাৰ কাৰ্বি আংলং সাহিত্য শাখিতৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ তেখেতৰ চেষ্টা আজি ইমান আমি সফল হৈছে বুলি ভাবিছো আৰু ইয়াত বিশেষকৈ এতিয়াৰ KYF গোল্ডেন জুবলি সোণালী জয়ন্তী ইয়াত আমি পাতিব পাৰিছো আৰু বিভিন্ন ইয়াত অকল কাৰ্বি বুলিতো নহয় কাৰ্বি আংলঙৰ বিভিন্ন জনজাতি জনগোষ্ঠী আছে সকলো মিলি জুলি ইয়াত আমি কামবিলাক আজি আগবাঢ়াইছে বিভিন্ন ডিপাৰ্টমেণ্ট বিভিন্ন জনজাতি নিজৰ সংস্কৃতি কলা সকলো ইয়াত মানে প্ৰদৰ্শন কৰিছে আৰু লগতে মই আজি এই অনুষ্ঠানৰ পৰা মই তাৰালাংছৰ পৰা মই অসমবাসী মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে ইয়াত আহক উপভোগ কৰক আৰু আপোনালোকে ইয়াত আহিলে আৰু আমি গৌৰৱ অনুভৱ কৰিম আৰু আমি সদায় এটা সপোন আছে যে আমাৰ কাৰ্বি আংলং সাহিত্য শাখিতৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সদায় তেখেতে অসমটো আৰু বৰ অসম কৰিব বিচাৰে আৰু সকলোৰ বিভিন্ন জিলাৰ পৰা যদি আহে আৰু আমি এইটো আশীৰ্বাদ বুলি আমি ভাবো আৰু আহিবলগীয়া দিনত অসমখন মানে কাৰ্বি আংলং একেলগে মিলি জুলি আৰু বহুত ধুনীয়া হ'ব বুলি মই আশা কৰোঁ স্যাৰ আৰু এটা কথা হতো এইখিনিতে আপুনি পৰ্যটক বিভাগৰ এজন দায়িত্ব এম আপনি ডাইনামিক এনাৰ্জেটিক আপনি বহুত কাম কৰি থৈছে তেনেকুৱা ধৰণৰ কাৰণ পৰ্যটক ক্ষেত্ৰত বুলি ক'লে কাৰ্বি আংলং এটা চহকী সকলোৰে চিনাকি এবাৰ টুৰিজম ডিপাৰ্টমেণ্টৰ ওপৰত আপুনি কি ক'ব বিচাৰিব এবাৰ টুৰিজম ডিপাৰ্টমেণ্ট বিশেষকৈ আমাৰ কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলবিলাক আছে যে আমাৰ ইয়াত বহুত টুৰিজমৰ কাৰণে পটেনচিয়েল বহুত আছে আৰু ইয়াত আমি মানে নেচাৰ বেছ আৰু ইকো টুৰিজমৰ এইটো ছিষ্টেমবিলাক আমি ডিপাৰ্টমেণ্টৰ লগত আলাপ আলোচনা কৰিছে আৰু লগতে ডাইৰেক্টৰ অফিচ গুৱাহাটীৰ লগত সকলোৰ লগত আমি আলাপ আলোচনা কৰি আছোঁ যে আহিবলগীয়া দিনত ইয়াত ডাঙৰ ডাঙৰ হোটেলটো নাই কিন্তু হোম ষ্টে সকলোৱে ছাষ্টেইন কৰিব পাৰিব আৰু সকলোৱে মানে আমাৰ কলা সংস্কৃতি ইয়াৰ লগত আৰু বিভিন্ন গাঁও অঞ্চল আছে কিছুমানে টুৰিষ্ট পঢ়াৰ মানে কোৰ্চ কৰা আছে এই কোৰ্চ কৰাবিলাকৰ আমি আহাবাৰ আমি এই চৰকাৰৰ পুঁজিৰ পৰা আমি এই যুৱক যুৱতীসকলক আমি কেনেকৈ সহায় কৰিবৰ কাৰণে আমি বিভিন্ন চেষ্টা চলি আৰু এই চেষ্টাটো আৰু আমি সফল হ'ব বুলি মই নিজকে মই গৌৰৱ কৰোঁ আৰু কৰিব পাৰিম বুলি মই বহুত নিজকে এটা ডাঙৰ এটা বিশ্বাস আছে আৰু এটা কথা হতো ইয়াত কিয়নো আমি ইতিমধ্যে গম পাইছোঁ যে ইয়াত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আহিব মহেশ চৌহান আহিব আৰু পাপন অংগৰাগ মহন্ত তেখেতো আহিব ইয়াত কেতিয়া আহিব ছাৰ মই যদি আপোনাৰ পৰা কনফাৰ্ম হৈ যাওঁ কিন্তু বহুত লোকে নাজানে কি ক'ব বিচাৰিব ছাৰ এই ক্ষেত্ৰত ইয়াত মানে অসমবাসী তথা কাৰ্বি আংলংবাসী মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ
KYF পেজ আছে ইয়াত আপোনালোকে চাব যে স্পষ্ট কোনটো ষ্টেজত কি কোনটোৰ মানে ছিংগাৰে কেতিয়া পাৰফৰ্ম কৰিব তাত অলৰেডি ডিটেইলছ দিয়া আছে যে আমি এতিয়া মই বৰ্তমান ক'ব নোৱাৰোঁ যে আমি ইনভাইটেড ছিংগাৰবিলাকো বহুত ইয়াত আছে পাপন আছে মোহিত চৌহান আছে আৰু বিশেষকৈ আমাৰ এই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰণে আমি সকলো প্ৰিপেৰেশ্যন কৰি আছে আৰু বিশেষকৈ আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰঙাহত তেখেতেতো ৰেষ্ট নাই তেখেতে প্লেনিঙৰ পৰা আৰম্ভ কৰি সকলো কৰি আছে যোৱাকালি ৰাতিলৈকে আমাৰ অসম সচিব আমাৰ চিফ ছেক্ৰেটাৰী সকলো ইয়াত আহিছে বিভিন্ন IPS অফিচাৰৰ পৰা IAS অফিচাৰৰ পৰা এইবিলাকৰ পৰিকল্পনা চলি আছে যিয়ে নহওক আমি গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ যে আমি ইয়াত দ্ৰৌপদী মুৰ্মুৰ ইয়াত অহাৰ কাৰণে আৰু এই মঞ্চৰ পৰা ইয়াৰ পৰা মই ধন্যবাদ দিব পাৰিছোঁ তেখেতৰ অহাটো আমাৰ কাৰণে বহুত ভাল বুলি মই ভাবোঁ ছাৰ অসমবাসী কি ক'ব কাৰণ বহুত লোকে নাজানে কাৰ্বি যুৱ মহোৎসৱ ক'ত হয় আৰু কেতিয়া উদযাপন কৰে আপুনি যদি দুই এষাৰ কৈ দিয়ে অসমবাসীক ইয়াত আহিবলৈ অনুৰোধ যদি জনায় ছাৰ প্ৰত্যেক বছৰে আহে প্ৰথম মই ইয়াৰ পৰা মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে কাৰ্বি আংলং যদি আহে সকলো কথা গম পাই যাব আৰু আমি আপোনালোকক আদৰিবৰ কাৰণে সদায় দুইটা হাত মানে একদম খুলি দিছোঁ দৰ্শক এয়া আছিলে EM টুৰিজিম ডিপাৰ্টমেণ্টৰ যি পৰ্যটক বিভাগ আৰু ৱাটাৰ ৰিচৰ্চৰ EM ৰিতেশ সিংহী ডাঙৰীয়া আৰু তেখেতে কৈছে যে ডক্টৰ তুলিৰাম ৰঙাহাঙৰ নেতৃত্বত আচলতে দিন ৰাতি একাকাৰ কৰি পেলাই ডক্টৰ তুলিৰাম ৰঙাহাঙে আৰু ইয়াত যি EM গৰাকী আছে ৰিতেশ সিংহীয়ে দিন ৰাত একাকাৰ কৰি পেলাই তেখেতলোকে কাৰ্বি আংলঙৰ ক্ষেত্ৰত বহুখিনি কষ্ট কৰি আহিছে আৰু আগন্তুক দিনতো তেখেতলোকে ইয়াতকৈ দুগুণ উৎসাহেৰে কাৰ্বি যুৱ মহোৎসৱ পাতিব বুলি পেলাই আমাক জানিবলৈ দিছে আপোনালোকে চাই আছে কাৰ্বি আংলং লাইভ আৰু মই অনুৰাগ দত্ত ধন্যবাদ
প্ৰিয় দৰ্শক মই অনুৰাগ দত্ত আপোনালোকে চাই আছে কাৰ্বি আংলং লাইভ আৰু কিয়নো দেখুৱাইছোঁ কাৰ্বি আংলঙৰ টাৰলাংচত কিয়নো 50 সংখ্যক যি সোণালী জয়ন্তী বৰ্ষ ভৰি দিছে আৰু আজি তৃতীয়টো দিনাখনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে কাৰ্বি যুৱ মহোৎসৱ চাবলৈ আৰু মোৰ সৈতে আছে অৰুণাচলৰ টাৱাঙৰ এজন যুৱক আৰু এগৰাকী যুৱতী তেখেতলোকৰ পৰা আমি কিছু কথা সুধিম কিয়নো তেখেতলোকে এতিয়া জুইৰ আমেজ লৈ থকা পৰিলক্ষিত হৈছে আৰু মই আছোঁ কাৰ্বি আংলঙৰ টাৰলাংচত আৰু মোৰ সৈতে আছে বিশেষ যুৱকজন আমি তেখেতৰ পৰা সুধিম पहले आपको कार्बी आंगलॉन्ग लाइव में स्वागतम जनाता हूं आप क्या बोलना चाहेगा मैं बोलना चाहूँगा कि ये फेस्टिवल जो कार्बी आंगलॉन्ग में होता है रोज़ KYC नो KYF सॉरी कार्बी यूथ फेस्टिवल सो मैं ये कहना चाहूँगा कि नॉर्थ ईस्ट के लोगों से कि ये लोग आए इसको एक्सपीरियंस करें बहुत ही सुंदर है यहाँ के लोग और ये जो फेस्टिवल इन लोगों ने जो ऑर्गेनाइज़ किया है ऑर्गेनाइज़र्स को मैं धन्यवाद कहना चाहूँगा एंड कहना चाहूँगा कि कार्बी आंगलॉन्ग में दीफू और उसके बाद में ये जो जितना भी प्लेसेस है सब बहुत ब्यूटीफुल है सबको आना चाहिए थैंक यू सो मच ऑल द ऑर्गेनाइज़र्स कि इतना सुंदर आप लोगों ने आयोजित किया ये मुझे बहुत अच्छा लगा थैंक यू तवांग कहाँ पर है घर मैं तवांग में प्रॉपर टाउन में है जो तवांग मोनास्ट्री के जस्ट पास में मेरा घर है आपका नाम मेरा नाम कुंचक सिरिंग है कैसा लगा आपको आदमी आके आपको कैसा लगा क्या बोलना चाहेगा आज थर्ड डे है मैं फर्स्ट सेकंड डे नहीं आ पाया मैं कल आया था तो आज मैं फर्स्ट टाइम आया तो मैं आई वाज काइंड ऑफ रियली सरप्राइज्ड कि ऐसा जो फेस्टिवल ग्राउंड माहौल अलग है मैंने सोचा था छोटा सा एक ग्राउंड रहेगा लेकिन फिर मैं देखा कि बहुत ही बड़ा ग्राउंड है इतना अच्छा कल्चर को प्रिजर्वेशन किया है जितना भी स्टॉल्स है यहाँ पे जैसे कि टूरिज्म का स्टॉल्स डिपार्टमेंट का स्टॉल्स इतना देखने का लायक है इतना अच्छा से प्रिजर्व किया है गवर्नमेंट इज वर्किंग सो वेल आप क्या कल्चरल प्रोग्राम देखा है कि नहीं देखा है हाँ मैंने देखा है बहुत सारा कल्चरल डांसेस देखा है सिंगिंग कॉम्पिटिशन्स है यहाँ पे आई वाज वेरी इम्प्रेस हाँ बॉडी बिल्डिंग का शो देखा था अभी जस्ट देख के आए हैं आई एम रियली सरप्राइज एंड आई एम वेरी हैप्पी आपका नाम मेरा नाम कुंचक सिरिंग তেখেতক ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক তেখেত আছিলে অৰুণাচলৰ টাৱাঙৰ আৰু আমাৰ সৈতে আৰু এগৰাকী যুৱতী আছে অৰুণাচলৰ নামচাই সকলোৱে চিনাকি অৰুণাচল নামচাই বুলি ক'লে সকলোৱে চিনি পায় আমি যুৱতীগৰাকীৰ পৰা কিছু কথা সুধিম যে বাইদেউ আপোনাক প্ৰথমতে কাৰ্বি আংলং লাইভত স্বাগতম জনাইছোঁ কি ক'ব বিচাৰে আপুনি প্ৰথমতে ইয়াত মোৰ নাম জ্যোৎস্না বৰুৱা মই নামচাই জিলাৰ কেনেকুৱা লাগিছে মই ইয়াত আহি বহুত ভাল লাগিছে মানে প্ৰথমবাৰ আহিছোঁ যিহেতু বহুত ভাল লাগিছে ইয়াত আহি পেলাই বহুত ভাল লাগিছে কি চালে বাইদেউ ডান্স কম্পিটিশ্যন চালোঁ তাৰপিছত এইটো ফিল্ম ফেষ্টিভেল হৈছিল সেইটো চালোঁ তাৰপিছত এইটো ছিংগিং কম্পিটিশ্যন আৰু এতিয়া ৱেইট লিফটিং মই এইটো দাদা আহিছে আৰু মোৰ ফ্ৰেণ্ড আহিছে ডিব্ৰুগড়ৰ পৰা তাৰপিছত আমি আহিছিলোঁ ইয়াত ফ্ৰেণ্ডৰ ঘৰত ডিফুত সেইটো প্ৰিয় দৰ্শক আৰু এগৰাকী আছে তেখেত ডিফুৰে আৰু তেখেতৰ ঘৰতে আহিছে আচলতে অৰুণাচলৰ নামচাইৰ যুৱতী আৰু আমি তেখেতৰ লগত কথা পাতিম প্ৰথমতে আপোনাক কাৰ্বি আংলং লাইভত স্বাগতম জনাইছে কি ক'ব কেনেকুৱা লাগিছে আপোনাৰ ফ্ৰেণ্ড লৈ আহিছে আপুনি প্ৰথমতে কি ক'ব বিচাৰিব বহুত ভাল লাগিছে আৰু বহুত বস্তু দেখাইতো ষ্টল আমি ফুৰি আহিছোঁ কিছুমান বস্তু কিনিছে ফ্ৰেণ্ডছতে আৰু বহুত এক্সাইটেড আৰু হয় সেইটো হয় সিহঁতে ভবা নাছিলে ইমান ডাঙৰ হ'ব বুলি সিহঁতে বহুত মানে ছাৰপ্ৰাইজ হৈছে খুব ভাল লাগিছে আপুনি ডিফুৰে হয় ডিফুৰে হয় আপুনি দেখুৱাইছে দেখাইছোঁ আমি একেই ক্লাছমেট আমি মাষ্টাৰ্ছ কৰি আছোঁ তো সেইকাৰণে পিউছ গ্ৰুপ অফ ইনষ্টিটিউট আমি তাতে MSc নাৰ্ছিং কৰি আছোঁ চ' আমি একেলগে মানে ক্লাছমেট একেলগে বিহুৰ কাৰণে বন্ধ পাইছিলোঁ কাৰণে আমি আহিছোঁ হয় প্ৰিয় দৰ্শক আৰু আমি দেখুৱাই লৈছোঁ তেখেতলোকে এনেদৰে যি জুইৰ আমেজ লৈ পেলাই মোৰ হাতত আছে পুৰা গাহৰি মাংস এয়া পুৰা গাহৰি মাংস আৰু তলত লাগি আছে জুই তেখেতলোকে এনেদৰে জুইৰ আমেজ লৈছে আৰু এইফালে আমাৰ চাহ আছে কণী আছে মিঠাই আছে বিভিন্ন যি লাৰু পিঠাৰে পৰা ধৰি পেলাই ইত্যাদি সকলো বস্তু আছে আৰু তেখেতলোকে এনেদৰেই আজিৰ দিনটোত অৰুণাচলৰ টাৱাঙৰ আৰু অৰুণাচলৰ যি নামচাই তেখেতলোকে এনেদৰে আহিছে কাৰ্বি যুৱ মহোৎসৱ উপভোগ কৰিবলৈ আপোনালোকে চাই আছে কাৰ্বি আংলং লাইভ আৰু মই অনুৰাগ দত্ত ধন্যবাদ আকৌ লগ পাম এতিয়া লগৰখিনি কৈ কি ক'ব আপুনি কাৰ্বি আংলঙত যে ইমান ধুনীয়া এটা ফেষ্টিভেল দেখিছে সিহঁতক আহিবলৈ কৈছিলোঁ সিহঁতে নাহিলে না এতিয়া ক'ম আৰু মানে আহা আৰু অহা কথা কিন্তু নাহিলে इसको बोल ही रहा था हम अरुणाचल से है तो अरुणाचल के गवर्नमेंट को भी थोड़ा सा यहाँ से कुछ आइडियाज़ हम लोगों का वहाँ पे फेस्टिवल होता है बट ऐसा नहीं है कि मतलब
इस लेवल पे इतना अच्छा से नहीं होता है, मतलब इसी को देख के हम लोग बात कर ही रहे थे। तो ये तो नहीं, ये तो 15 गोल्डन जुबली है। हाँ, इस बार तो राष्ट्रपति भी आएगा। हाँ सुना द्रौपदी मुर्मू और आपका मोहित चौहान और पापन अंगराग महंतो, सुना था। तो उस लोग भी आएगा। और अमेरिका से भी बहुत सारा मेटल बैंड लोग आएगा। ये माने ये और एक फेस्टिवल होता है कार्बी आंगलंग बोल के नहीं, हम लोग का एंचिल्स में होता है, उसका नाम फेलकॉन बोल के है। फेलकॉन वो बहुत फेमस है, माने वो भी बहुत फेमस है। और हम लोग का सामने में नागालैंड में एक होता है, उसका नाम है हॉर्नबिल। নহ'লে তো আৰু বাইক চাইক ষ্টাণ্ট হৈ থাকিলে ভাল লাগিলে হয়। তাৰপিছত ডিব্ৰুগড়টো কেনেকুৱা? আহিব নাই মোৰতো আৰু গৈ থকা হয়, মইতো অল ইণ্ডিয়া ৰেডিঅ' চবতে যাওঁ। आप लोग भी आना चाहिए तवांग साइड। तवांग आइए। समथिंग वहाँ काफी तब से, हाँ तब से वहाँ पर था, एक्सपायर हुआ है। अच्छा अच्छा जी। इसके बाद में फिर मेरा अंकल वहाँ पर रहता है, मेरा अंकल का शोरूम है वहाँ पर, कार शोरूम अच्छा उधर में, और एक साइड का बैटरी का डिस्ट्रीब्यूटर है। हम ऐसे तो हम ऑल इंडिया रेडियो में करता है। आकाशवाणी गुवाहाटी एसएमएस में एक है, गुवाहाटी में है आकाशवाणी गुवाहाटी, तो हम उधर में भी करते हैं। इंची हिल्स, कार्बी आंगलंग, वेस्ट कार्बी आंगलंग और डिमा हासाओ, हम लोग का मैंने 3 ऑटोनोमस डिस्ट्रिक्ट है, 2 ऑटोनोमस डिस्ट्रिक्ट मिलके एक काउंसिल है। वेस्ट कार्बी आंगलंग, ईस्ट कार्बी आंगलंग, असम का जितना भी जिला है, डिस्ट्रिक्ट है, सबसे बड़ा डिस्ट्रिक्ट कार्बी आंगलंग डिस्ट्रिक्ट है। सबसे बड़ा कार्बी आंगलंग डिस्ट्रिक्ट। ये क्या होता है आपका लिंक, माने सब तरफ से मिलता है, इधर जाने से गोलाघाट, इधर जाने से नौगांव, उधर जाने से हुजाई डिस्ट्रिक्ट, सब डिस्ट्रिक्ट मिलके मैंने बीच में है कार्बी आंगलंग डिस्ट्रिक्ट। ऐसा है, कम्युनिकेशन भी बहुत अच्छा है। अभी फिलहाल फिर यहाँ पर रिसेंटली एयरपोर्ट भी बन रहा है, बनेगा, वो सर्वे चल रहा है, तो आपका बहुत शॉर्टकट हो जाएगा। अभी फिलहाल हम लोग को गुवाहाटी नहीं तो दीमापुर में उतरना चाहिए, नहीं तो गुवाहाटी में दूर पड़ जाता है। अगर ये यहाँ पर हम लोग कुलुडुंग बोल के जगह है, कुलुडुंग में बनेगा, तो ज़्यादा दूर बोकोलिया में तो बहुत अच्छा चाय मिलता है। अब तो नेक्स्ट टाइम जाते समय নমস্কাৰ প্ৰিয় দৰ্শক, কাৰ্বি আংলং লাইভ চাই থকাৰ বাবে ধন্যবাদ। মই অনুৰাগ দত্ত। আজি বৰ্তমান দেখুৱাই আছোঁ কাৰ্বি যুৱ মহোৎসৱ তৃতীয়টো দিন, আৰু তৃতীয়টো দিনাখনে দেখা পোৱা গৈছে কাৰ্বি আংলঙৰ বুলি নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ আমি দেখুৱাই আছোঁ আজিৰ তৃতীয়টো দিনৰ লাইভ সম্প্ৰচাৰ কাৰ্বি আংলং লাইভে, আৰু মোৰ সৈতে আছে EM ৰিতেশ ইংহি, সকলোৰে চিনাকি মুখ, আৰু তেখেতৰ পৰা আমি কিছু কথা সুধিবলৈ যত্ন কৰিম যে ছাৰ, প্ৰথমতে কাৰ্বি আংলং লাইভত আপোনাক